মুনু হাই কৰি দিওঁ নব কেনেকুৱা লাগিছে বাৰিছে তোমাৰ কেনেকুৱা লাগিছে হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো বহুত বহুত ভালে আছে। আজি প্ৰেজেণ্টৰ আন এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ, থাম্বনেইল দেখি যিহেতু আপোনালোক সকলোৱে গম পাইছে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। ব'লক তেনেহ'লে এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিহেতু আমাৰ এতিয়া শিৱৰাত্ৰি আৰম্ভ হৈছে, গতিকে ভাবিলোঁ আজি আমি শিৱৰাত্ৰি চাবলৈ যাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰোঁ। চাই থাকিব ভিডিঅ'টো, ক'ত যাওঁ, কি কৰোঁ আৰু ক'ত শিৱৰাত্ৰি চালোঁ। চ' ব'লক তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভালেই পাব। कौन है ये लोग कहाँ से आते हैं ये চ' গাইজ, দেখিছে আপোনালোকে গাড়ী বহুত আঁতৰৰ পৰা মানে লাইন দিছে আৰু মানুহৰ ঘৰে ঘৰে চোতালত পাৰ্কিং দি দিছে। এইখন হৈছে দলংখন, এইখন হৈছে গেলাবিল নৈ হয় দেই। বিল বুলি কয় কিন্তু বিল নহয়, এখন নৈ হয়। মই যিহেতু আহিছোঁ নেঘেৰিটিং দলত এবাৰ শিৱৰাত্ৰি চাবলৈ যোৰহাট। চ' দেখিছে দলংখনৰ দুয়োটা ছাইডে বাইক পাৰ্কিং কৰি থোৱা আছে আৰু মানুহৰ ঘৰততো ক'বই নালাগে, সকলোৰে ঘৰৰ চোতালত পাৰ্কিং। চবলক ভিডিঅ'টো চাই থাকিলে সকলো গম পায়ে থাকিব। আৰু আমি এতিয়া মানুহ এঘৰ চোতালত গাড়ীখন থৈ এনেদৰে খোজকাঢ়ি আহি আছোঁ। অলপ যাব লাগে দৌলটোলৈ, চ' চাই থাকিব। পাইছোঁহি আৰু দৌলটোৱে। দেখিছে আপোনালোকে মানুহৰ ভিৰ, যিহেতু ইয়াত এদিনেই পতা হয়। আমাৰ শিৱসাগৰৰ ফালেতো 3 দিনমান পতা হয়। আৰু দেখিছে এয়া নেঘেৰিটিং দৌলত থকা বান্দৰ। এইবাৰ কিন্তু বান্দৰ বেছি দেখিবলৈ নাপালোঁ। আৰু এয়া আমি এতিয়া গৈ আছোঁ। চ' ব'লক ওপৰত গৈ দেখামগৈ আৰু কি দেখোঁ নেদেখোঁ। যেনে তেনে ঠেলা হেঁচা কৰি আহি ওপৰ পালোঁহি। এতিয়া আমি যাওঁ দৌলৰ ভিতৰত চাবলৈ। ফাৰ্ষ্ট টাইম আহিছোঁ, অহা এটা বহুত ইচ্ছা আছিল, সপোনটো পূৰণ হ'ল। এয়া দেখিছে মেইন গেটখন আৰু এয়া হৈছে দৌলৰ চাৰিওকাষ। ব'লক আৰু দৌলটোৰ ভিতৰত যদি সোমাব পাৰোঁ তেনেহ'লে সোমাই দেখাম বাৰু। আৰু এইফালে দিয়ে মানে ভিতৰলৈ সোমাব পাৰি, কিন্তু এতিয়া আমি মানুহৰ ইমান ঠেলা হেঁচাত সোমাব নোৱাৰিলোঁ। চ' আমি এতিয়া যাওঁ এইফালে ছাইডেদি, চাওঁ আৰু কোনোবা ফালেদি সোমাব পাৰি নেকি। এয়া দাদাবোৰ আঁতৰি আহিলে, দেখিছে আপোনালোকে। এনে সোমাব নোৱাৰি, এনেকৈ আমি ছাইডেদি আহিছোঁ। আৰু ইয়াতে মানে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে, যিসকলে মানে ভিতৰত সোমাব পৰা নাই। চ' ব'লক এতিয়া আমি চেষ্টা কৰোঁ অকণ ভিতৰৰ ফালে যাবলৈ। এয়া আমি ছাইডেদি আহি সোমাইছোঁহি। মেইন গেটেদিতো সোমাবলৈ সাধ্য নাই, যিহেতু বহুত বেছি মানুহ। এতিয়া আমি চেষ্টা কৰোঁ ভিতৰলৈ আৰু অকণমান বেছি সোমাই যাবৰ কাৰণে। দেখিছে কিমান মানুহ, একেই আৰু আমাৰ শিৱসাগৰৰ শিৱদৌলৰ নিচিনা। এয়া দেখিলে ভিতৰৰ ভাগ, আৰু এইফালে হৈছে মেইন গেটেদি সোমাই আহি য'ত চাকি জ্বলাব পাৰি। আমিতো সেইফালেদি সোমাবই নোৱাৰিলোঁ। চ' যিসকলে সোমাব পাৰিলে আৰু তেওঁলোকে ইয়াত চাকি জ্বলালে। আৰু এতিয়া আমি ওলাই আহিলোঁ, যিহেতু তাত মানে আপোনাৰ দান পাত্ৰটোত দক্ষিণাটো দিবৰ কাৰণেও যাব নোৱাৰি। এনেদৰে আমি বাহিৰত বহি থকা লোক এজনক দি মেলি আশীৰ্বাদ লৈ মেলি আহিছোঁ। আৰু এতিয়া এনেই আৰু মানে দৌলৰ ছাইডত বাহিৰৰ যি পৰিৱেশ তাকে অলপ চাওঁ, তাৰপিছত ওলাই যাম বাহিৰলৈ অলপ পাছত। চ' দেখিছে কিমান মানুহ হৈছে, কিন্তু আমাৰ শিৱসাগৰতকৈ বাৰু কম দেই। দেখিছে দাদা বহুত আগত গৈ আছে। নব কেনেকুৱা লাগিছে বাৰিছে তোমাৰ কেনেকুৱা লাগিছে
মুনু মুনু হাই কৰি দিওঁ চ' গাইজ দেখিলে আমি আজি কোন কোন শিৱৰাত্ৰি চাবলৈ আহিলোঁ আৰু ক'ত আহিলোঁ। চ' ভালেই লাগিলে শিৱৰাত্ৰি চাই। আৰু এতিয়া আমি বাহিৰত অলপ ওলাই যাওঁ। ইয়াত দেখিছে ভাঙৰ লাড়ু। মই বাৰু খোৱা নাই ভাঙৰ লাড়ু, এবাৰ খাই মানে অৱস্থা বেয়া হৈ গৈছিল, গতিকে এবাৰ নাখালোঁ। এয়া দেখিছে কিমান বেছি মানুহ হৈ গ'ল। এতিয়া আমি আহোঁতেতো অলপ কমেই আছিলে বাৰু। এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ, চাওঁগৈ আৰু বাহিৰত কি কি মেলা ফাইনেলি বহিছে। চালোঁ আৰু ন যোৰহাটত দেৰগাঁও নেঘেৰিটিং দলত শিৱৰাত্ৰি। যিহেতু আজি ৰ'দটো বহুত বেছি আৰু গৰমো বহুত বেছি উঠিছে মানুহৰ মাজত, চ' ভাবিলোঁ আইচক্ৰীম খাওঁ, কিন্তু আমি বিচৰাটো ইয়াত নাপালোঁ, গতিকে কিনাৰজনৰ ওচৰলৈ আহিছোঁ। আৰু ইয়াত দেখিছে বহুত কিবা কিবি উলিয়াইছে, মেলা বহিছে। বহুত বেছি বস্তু কিনা নহ'ল, চোৱাহে হ'ল কিন্তু দেই। এয়া মনোহঁতে কিবা কিবি কিনি আছে আৰু এইফালে দেখিছে কি কি উলিয়াইছে। মনো মাইনা মাকৰ চেনেলযোৰ ছিগি গ'ল, মানে গছকি দিলে কোনোবাই। চ' আমি আহিলোঁ চেনেল কিনিবলৈ, নহ'লেতো খালী ভৰিৰে ঘৰ যাব লাগিব। দেখিছে বহুত বেছি মানুহ, ভাল লাগিল। আৰু এনেদৰে আমি সকলোবোৰ বস্তু চাই আৰু কিনি ঘৰ পালোঁহি। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি দেৰগাঁও কোনোবাই মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে প্লিজ কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট বক্সত জনাব। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিব, যাতে অনাগত দিনবোৰতো এনেদৰে আগবাঢ়ি যাব পাৰোঁ। আৰু যদি কোনোবা নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত মোৰ চেনেলৰ লিংকটো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। চ' আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।